হাই গাইজ, গুড মৰ্ণিং। মই মৃদুস্মিতাই পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 6 বাজি গৈছে আৰু মই একাপ ব্লেক কফি লৈ লৈছোঁ। ভাবিলোঁ ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰোঁ। আজি আমাৰ এফালে যোৱাৰ কথা আছে। আমি 11:30 বজাত যাম আৰু মইনাকো অলপ পঢ়াই ল'ব লাগিব। সিহঁতৰ হাফ ইয়াৰলি পৰীক্ষা ওচৰ পাইছেহি আৰু তেন্তে কাম বনবিলাক কৰি আজৰি হৈ লওঁ, পিছত লগ পাই আছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকিব শেষলৈকে। সেইটো মইনা পঢ়ি আছে। এতিয়া কাম বন কৰি আজৰি হৈছোঁ আৰু ফুৰিবলৈ যাম বুলি যে কৈছিলোঁ, তালৈ নিবৰ কাৰণে এটা কেক বনাই লওঁ আৰু আমি এতিয়া হাপে খাটি লৈ যাম। একেবাৰে ওলাই মেলি আপোনালোকক লগ পাম। কেকটো বনাই হৈ গ'ল, অলপমান হুইপিং ক্ৰীম থাকি গ'ল, সেইটো কাৰণে ভাবিলোঁ অলপ আইচক্ৰীমকে বনাই পেলাওঁ। অলপ ভেনিলা এচেঞ্চ দি দিছোঁ। ইয়াত অলপ এভৰিডে পাউডাৰ ৰাখি মিলাই দিম, বেছি নহয় অকণমান দিম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈ মই এই কণ্টেনাৰত এইখিনি দিম। ইয়াতো অলপ পিংক ফুড কালাৰ দিছোঁ, ওপৰখিনি মিক্স কৰি দিম। অলপ পাউডাৰ ৰাখি দিম, ভেনিলা এচেঞ্চ দুটোমান, আকৌ ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম। এইখিনি এতিয়া 6-7 ঘণ্টাৰ কাৰণে ফ্ৰিজত সুমুৱাই ৰাখিম। আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এয়া মা, মইনা আৰু এইফালে হাজবেণ্ডে গাড়ী চলাই আছে। গৈ থাকোঁ বলক। এতিয়া আমি সোণাৰী আহি পাইছোঁহি। সাপেখাতি চাইডে বহুত বাগান আছে আৰু এইটো চাইডে আহি ভাল লাগে। এইটো চাইডৰ ৰাস্তাবোৰো ভাল আৰু ৰাস্তাবিলাকত গাড়ী মটৰো তেনেকৈ নাই, কমটি চলে। আৰু এইফালে যে দেখিছে, এইখন ৰজাপুখুৰী মেডিকেল। মই তেনেকৈ ইয়ালৈ আহি পোৱা নাই, দূৰৰ পৰাই দেখিছোঁ ৰাস্তাৰ পৰা। চাওকচোন এৰিয়াটো বহুত ডাঙৰ আৰু বনায়ো আছে। আমি আহি সাপেখাতি চাৰিআলি পাইছোঁহি আৰু চাৰিআলিতে অলপ সময়ৰ কাৰণে নামিলোঁ। বজাৰ অলপমানো কৰিবলগীয়া আছে, কিবাকিবি বজাৰ অলপমান কৰি ল'লোঁ আৰু বলক তেন্তে গৈ থাকোঁ। আমি এতিয়া মেইন ৰাস্তাৰ পৰা এনেকৈ বাগানৰ ৰাস্তাইদি সোমাই যাম। এইফালে অলপ দূৰ গৈয়ে পামগৈ আৰু আমি এতিয়া বাইদেউ ঘৰলৈ আহিছোঁ। মোৰ হাজবেণ্ডৰ ডাঙৰ বাইদেউক দিছে এই সাপেখাতিলৈ। আমি এতিয়া তালৈকে গৈ আছোঁ আৰু বাইদেউ ঘৰলৈ যোৱা ৰাস্তাটো চাওকচোন, চবফালে বাগানেই আছে। যিমান দূৰলৈকে চোৱা যায় সিমান দূৰলৈকে বাগানেই দেখিবলৈ পোৱা যায়। আৰু এইফালে পাত ছিঙি আছে আৰু সেইফালে যে দেখিছে পাহাৰটো অলপ অলপকৈ ওলাই আছে। বৰ ধুনীয়া লাগিছে দৃশ্যটো, নহয়নে? কোথায় গেলে কেতিয়াবা বাইদেউ আছে নেকি? মই বোলো ৰাস্তা চিনি নাপাওঁ বুলি আগবঢ়াই আনিবলৈ আহিছে বা। এয়া ভিনদেউ আছিল, স্কুল গৈছে, ক্লাছ আছে বোলে, 1টা বজাত আহিব। আমি লগ পামগৈ, আমি 3-4মান বজাতহে ঘূৰিম চাগে। এয়া পালোহি আৰু আমি। আগলৈ যাব ব'লা, যাব নহয়, এইখন যায় নহয় আমাৰ। আমি বাইদেউহঁতৰ ঘৰ আহি পালোহি এতিয়া। এতিয়া চাহৰ পৰ্ব চলিছে, মিঠাই, চিঞৈ আৰু মই বনোৱা কেক। অপৰাজিতা 2টা কালাৰ একেলগতে ফুলি আছে। বাইদেউহঁতৰ ঘৰৰ ফুলবিলাক বৰ ধুনীয়াকৈ ফুলি আছে, সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এইজোপা বৰ ধুনীয়াকৈ ৰঙা হৈ ফুলি আছে। এইজোপা 12 মাহেই ফুলি থাকে। ভাল লাগিছে ফুলজোপা, একদম ৰেড হৈ ফুলি আছে। আৰু এইফালে এজোপা ক্ৰীম কালাৰ, এইজোপা অলপ ডাঙৰ জাতৰ হয়। আৰু এইফালে এজোপা স্নেক প্লাণ্ট, য়েল্ল' কালাৰ পাৰ্পেন দিয়া, এইজোপাও ভাল লাগে। তাৰপিছত এজোপা কচু,
এজোপা 9 o'clock ৰজনীগন্ধা, আৰু এজোপা মিনি গোলাপ, এজোপা মোৰ পৰাই অনা, আৰু এইজোপা 12টামান বজাতে সৰি যায়, আৰু এজোপা জিনিয়া ফুল, ধুনীয়া লাগে ফুলপাহ, আৰু এজোপা পাত বাহাৰ, আৰু এজোপা আঘোণমহীয়া বৰ ধুনীয়াকৈ ফুলি থাকে, আৰু এজোপা যে দেখিছে এজোপা এলিনা, এজোপা মানে এটা টাইমত গোটেইজোপা হালধীয়া হৈ যায়, আৰু এই জবা ফুলজোপা বৰ ধুনীয়া লাগে, পাতবিলাক ইমান ধুনীয়া, ফুল নুফুলিলেও পাতবিলাকেই ধুনীয়া লাগে। এজোপা স্নেক প্লাণ্ট, এইফালে এজোপা মচন্দা ৰেড কালাৰ, এইটো মামৈ তামোলৰ পুলি, এইফালে এজোপা সেউজ, এইজোপা কৰবী ফুল, এপাহ চাহ গছৰ ওপৰতে সৰি আছিল, চাওকচোন কালাৰটো বৰ ধুনীয়া, এইপাহ বৰ ধুনীয়া গোলাপ ফুল, এপাহে ফুলি আছে, অপৰাজিতা ফুল, এইফালে এজোপা লাকি বেম্বো, এজোপা মানি প্লেণ্ট আৰু এল'ভেৰা, আৰু এইফালে এজোপা ইন্দ্ৰমালতী, ইন্দ্ৰমালতীবোৰ ফুলিব হৈছে আৰু কাতি আঘোণমহীয়া, এইফালে এজোপা স্পাইডাৰ প্লাণ্ট, আৰু এজোপা লিলি প্লাণ্ট, আৰু এইফালে যে দেখিছে এইজোপা একদম পেপাৰত যে দেখায় কৰোণাটো, একদম ৰঙা ৰঙা কৰোণাটোৰ দৰে ফুলে, বহুত দিন যায় ফুলপাহ। এইফালে বাইদেৱে এতিয়া আমাৰ কাৰণে খানা বনাই আছে, এইফালে মাছ ফ্ৰাই কৰি আছে, আৰু এইফালে লোকেল চিকেন। ভাতটো খাই লওঁ এতিয়া, এইফালে মাছ, দাইল, কচু, এইফালে লোকেল চিকেন, পটল ফ্ৰাই, টেঙা, জলকীয়া, নিমখ আৰু ভাত। আমি এতিয়া যাবৰ কাৰণে ওলাইছোঁ, আৰু ভিনদেউৱে যাবৰ টাইমত গাড়ীখনত এখন গামোচা বান্ধি দিছে, কাৰণ এইখন গাড়ী লোৱাৰ পৰা ভিনদেউহঁতৰ ঘৰলৈ অহাই নাই, এইবাৰ প্ৰথম আহিছোঁ, সেইটো কাৰণে ভিনদেউৱে গামোচাখন দিছে, থেংক ইউ। আমি ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ, আৰু সন্মুখৰ পৰিৱেশটো চাওকচোন, সেউজীয়া। এতিয়া গা পা ধুই আহিলোঁ, খুব গৰম উঠিলে, ভিডিঅ' কৰাই নহ'ল, তাৰপিছত আপুনি যে বনাই থৈ গৈছিলোঁ আইচক্ৰীম, এয়া খাবলৈ ভালেই হৈছিল আইচক্ৰীমটো। আজিৰ ভিডিঅ'টো ইমানতেই সামৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰি কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে, তেনেহ'লে বাই বাই।